Government of Assam Transport Department atumpen Road Safety Week swachhata pakwada Amei kepado pon. Pini arkoi ni phai kre siar ni por phai kepen dipu arong supi ahithi post office athengno akeban bus stand along District Road Safety Committee DRSC Karbianglong atumpen chepatir piponsi swachhata pakwada let's all work together to build an accident free Assam pu athepi en ponpen Rada tuma phan koson si bikes, scooty, cars, bus, trucks, auto rickshaw ki drive pen kachere thekji ma phan Government of Assam Transport Department atumpen iroi an rada tuma phan ki pare kapin kharasai pini pen kideng pangcheng ponlo lapen la some long bike scooty ke vega tuma phan ke vega bang pen kache thabduna bangatum helmet kichiku vek nangji lapen jong si accident det pustame helmet jong si do pulote epran an ke jok ponji pusi than pachini pon Lapen jong si helmet kichikup ke pen police atum nang nebdun check pulote adai suri si penabat tunang kok tahai Lapen auto rickshaw ke vega tuma phantame bangke thom penabat a passenger ke thapon pedet sikime Lapen kachingkina dim ke pasang sesi ke me pusi than pachini pon Lapen basa tuma phanta ke veke pachat o edet sikime athe passenger kachithi pura paprap thupik pute passenger atum a safety ke avedeji pusi aron ateng pen Kevega bang akinang sot lapen truck kevega tuma phantame pachat pik pulote permit license ing than lapsi atrak tame papon long ledeji puhai hui than pachini pon isi kemeang thek abangke alang tum ahin pen ke pachini pon thuke kedamtang aningkan surihini ra inkora isi aningkan abangke accident pen apran kedamatum aphai truck sir cap pen abad do setame surihini ra inkora hini aningkan abangke Aphai bang penang an nang jumsi accident pen apran kedam aphai bang phoke pen abat chet anbet pusi pining pen abangke aphai un an ke pajum jia phansi bor ipon pusi than pachini pon la pen la so me long ame kechecha rep a driver a conductor atuma phan ake joy pen power glass ame selang pen pipajer pon দ্বাৰা এই সপ্তাহটো আমি মুকলি কৰিছোঁ এই আই কেম্প আমাৰ সকলো ড্ৰাইভাৰ হেণ্ডিমেন বাকী জেনেৰেল পাব্লিকৰ কাৰণে আছে কিন্তু মূলতঃ আমি ড্ৰাইভাৰ হেণ্ডিমেন সকলক এই আই কেম্পত আমি যোগদান কৰিবলৈ মাতিছোঁ আৰু বহুত সংখ্যক লোক আপোনালোকে দেখিছোঁ যে ইয়াত গৈছে সপ্তাহজোৰা আমাৰ কাৰ্যসূচী আছে এই কাৰ্যসূচীখন আমি আপোনালোকৰ আগত ৰাখিম আমাৰ দ্বিতীয় মহোদয়ে এইখন আপোনালোকক পঢ়ি পেলাই বুজাই দিব আৰু মই সকলো কাৰ্বি আংলং বাসীক এইটো অনুৰোধ জনাম যে আমাৰ হাততে আমাৰ জীৱনৰ সুৰক্ষা আছে গতিকে আমি সকলোৱে মিলি এই পথ সুৰক্ষা কৰিব লাগিব আৰু নিজৰ জীৱনটো সুৰক্ষিত কৰিব ধন্যবাদ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ নিৰ্দেশমৰ্মে আমি কাৰ্বি আংলং জিলাটো জানুৱাৰী মাহৰ 11 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা 17 তাৰিখলৈকে পথ নিৰাপত্তা সপ্তাহ পাতিবলৈ লৈছোঁ এই পথ নিৰাপত্তা সপ্তাহৰ বাবে আমাৰ বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ এই কাৰ্যসূচীৰ অংশ হিচাপে আজি উদ্বোধনী অনুষ্ঠান হিচাপে আমি যিসকল বাণিজ্যিক যান বাহন চালক আছে বাণিজ্যিক যান বাহনৰ চালক আৰু পৰিচালক বাছৰ পৰিচালকসকল তেখেতসকলৰ বিনামূলীয়া চকু পৰীক্ষাৰ ব্যৱস্থা কৰিছোঁ আমাৰ প্ৰশাসনৰ তৰফৰ পৰা এনেকুৱাকৈ আমি যিসকলক চশমাৰ প্ৰয়োজন হয় আমি তেখেতসকলক কোনকৈ আমি বিনামূলীয়াকৈ প্ৰশাসনৰ তৰফৰ পৰা চশমাও প্ৰদান কৰিম যিসকলক প্ৰয়োজন হয় আৰু তেওঁলোকৰ যদি কিবা বিশেষ আৰু ফাৰ্ডাৰ আৰু যদি চিকিৎসা কৰিবলগীয়া হয় ইয়াৰ পিছতো প্ৰাথমিক পৰীক্ষাৰ পিছত তেতিয়াহ'লে তেখেতসকলক বিনামূলীয়াকৈ চকুৰ যি চিকিৎসা কৰিব লাগে চিকিৎসাৰ সম্পূৰ্ণ ব্যৱস্থা আমি প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব ইয়াৰ পিছতো থাকিব আমাৰ গোটেই সমগ্ৰ জিলাখন সাঙুৰি আমি লিফলেট বিতৰণ কৰিম জনসাধাৰণৰ মাজত আমাৰ কাৰ্বি আংলঙৰ বোকাজান মহকুমাত আমাৰ এটা বাইক ৰেলী হ'ব হাওৰাঘাট মহকুমা আছে আমাৰ হাওৰাঘাট বকলিয়াত সংযোজিত কৰি আমি তাতো এটা আমাৰ বাইক ৰেলী হ'ব জনগণৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে জনপ্ৰিয় অভিনেতা ৰাজীৱ ক্ৰু ডাঙৰীয়াৰ নেতৃত্বত এখন পথ ষ্ট্ৰীট প্লে বাটৰ নাট এখন হ'ব আমি বিভিন্ন জেগাত এইখিনি ষ্ট্ৰীট প্লে এখন কৰিম ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ যান বাহনৰ লগত জড়িত যিবিলাক সংগঠন আছে সেই সংগঠনবিলাকৰ সহযোগিতাত বোকাজানত হৰিয়াজানত আৰু আপোনাৰ আমাৰ হাওৰাঘাট মহকুমাৰ বকলীয়া দেনগাঁও ইত্যাদি বিভিন্ন অঞ্চলত এইবিলাক পথ সভাবিলাক অনুষ্ঠিত কৰা হ'ব তাৰ উপৰিও আপোনালোক সকলোৱে জানে আমাৰ এটা বৰ দুৰ্ঘটনাপ্ৰৱণ অঞ্চল আছে 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বালিপথাৰৰ পৰা হৰিয়াজানৰ মাজত এই 7 কিলোমিটাৰত আমি যথেষ্ট যোৱা বছৰটো এক্সিডেণ্ট আমি প্ৰত্যক্ষ কৰিলোঁ সেই তাত ৰাস্তাৰ কিবা খুঁটি যদি আছে খুঁটিবিলাক আঁতৰাবৰ বাবে
আমাৰ নেশ্যনেল হাইৱে গোলাঘাট ডিভিজনৰ তৰফৰ পৰা তাত যিবিলাক সতৰ্কতা সূচক ছাইনবোৰ্ড লাগে সেই দুৰ্ঘটনা প্ৰৱণ অঞ্চলটোত সেইবিলাক লগোৱা যাব। ৰাস্তাৰ কাষৰ যিবিলাক জংঘল আছে জংঘলবিলাক কটা যাব। তাৰ উপৰিও তাত সেই অঞ্চলৰ ৰাইজক লৈ বালিপথাৰ আৰু সৰিয়হজানত একোখনকৈ সজাগতা সভা অনুষ্ঠিত কৰিব PWDৰ তৰফৰ পৰা। আৰু আমাৰ ইয়াত আপোনালোকে জানে যে আমাৰ লাহৰীজানৰ পৰা পাৰখোৱালৈকে এইটো এটা নেশ্যনেল NHIDCL এটা 4-লেন ৰাস্তা বনাই আছে। গতিকে NHIDCLৰ উদ্যোগত তাতে তেওঁলোকৰ যি পথ উন্নীত কৰি আছে 4-লেনলৈকে, তাতে পোষ্টাৰ বেনাৰ লগোৱাৰ পৰা আৰম্ভ কৰি জনসাধাৰণক সজাগতা কৰিবৰ কাৰণে তেখেতসকলেও বিভিন্ন কাৰ্যসূচী লৈছে। আমাৰ এটা প্ৰস্তাৱিত টোলগেট নিৰ্মীয়মান এটা টোলগেট আছে ফুলনি অঞ্চলত। এই টোলগেটত তেওঁলোকে কেম্প কৰিব 14 আৰু 15 তাৰিখে। আৰু যিসকল ৰাতি চলা যিসকল ট্ৰাক ড্ৰাইভাৰ আছে ট্ৰাক ড্ৰাইভাৰসকলক তেওঁলোকে কেম্পত কেনেকৈ ৰাস্তাটোত মানে পথ নিৰাপত্তা মানি কেনেকৈ চলাব লাগে, ছেফ ড্ৰাইভিং কেনেকৈ কৰিব লাগে এই বিষয়ত তেখেতসকলে জ্ঞান প্ৰদান কৰিব। এইখিনি আমাৰ কাৰ্যসূচী। আৰু যিহেতু আমি এইকেইদিনত আৰু আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ থাকিম, যি কাৰ্যসূচী লৈ থাকিম আমি আপোনালোকক সময়ত এই সকলোখিনি অৱগত কৰি থাকিম। আমি এটা ঘোষণা কৰিব বিচাৰিছোঁ যে অহা 17 তাৰিখে আমাৰ সামৰণি অনুষ্ঠান হ'ব। সামৰণি অনুষ্ঠানত আমি এটা হাফ মাৰাথন আয়োজন কৰিম। এই হাফ মাৰাথন অৰ্থাৎ মাৰাথন এটা 42 কিলোমিটাৰ হয়। এই হাফ মাৰাথন অৰ্থাৎ 21 কিলোমিটাৰ মানে মোটামুটি মহংগী যোৱাৰ ওচৰৰ পৰা ষ্টাৰ্ট হ'ব ডিফুলৈকে। এই 21 কিলোমিটাৰ এই হাফ মাৰাথনত আমি প্ৰাইজ মানি ৰাখিছোঁ 10,000 টকা, 5,000 টকা, 3,000 টকা আৰু 6 নম্বৰ, চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ যি তিনিজনে পাব তেওঁলোকক উদগনিমূলক হিচাপে 2,000 টকাকৈ আমি প্ৰাইজ মানি তাতে ৰাখিম। আৰু এই হাফ মাৰাথনটো আপোনালোকে জানে আমাৰ কাৰ্বি আংলঙত এটা ক্ৰীড়াৰ পৰিৱেশ আছে। ক্ৰীড়াৰ মাধ্যমেৰে আমি এই যে ৰোড ছেফটিৰ মেছেজটো আমি জনসাধাৰণৰ মাজত লৈ যাব বিচাৰিছোঁ। গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ আপোনালোকৰ মাধ্যমেদি যাতে আমি সমাজৰ সকলো আমাৰ ব্যক্তিয়ে গম পায় যে অহা 17 তাৰিখে পুৱা এটা হাফ মাৰাথন অনুষ্ঠিত হ'ব। আৰু সকলোকে এই হাফ মাৰাথনটোত জইন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ। চৰকাৰে যিটো আইন বান্ধি দিছে, কোনোবা এজন মানুহে যদি সুৰাপান কৰি গাড়ী চলায় বা অথচ নিচাগ্ৰস্ত হৈ যদি গাড়ী চলায় তেতিয়াহ'লে তেওঁৰ ক্ষেত্ৰত 10,000 টকা ফাইন হয় আৰু তেখেতৰ লাইচেঞ্চখন 6 মাহৰ কাৰণে ছাছপেনশ্যন কৰা যায়। আৰু এই একেটা ভুলকে যদি মানুহজনে বাৰে বাৰে কৰি থাকে, দ্বিতীয়বাৰৰ কাৰণে কৰে, তেতিয়াহ'লে তাত জেলৰ পৰ্যন্ত ব্যৱস্থা আছে তাতে। অভাৰ স্পীডিঙৰ ক্ষেত্ৰত আমাৰ আজিকালি আপোনালোকে কোনোবাই যদি অভাৰ স্পীডিং কৰে তেখেতসকলক গাড়ীখন ৰখোৱাৰ আমাৰ কোনো প্ৰয়োজন নাই। আমাৰ কেমেৰা আছে, অত্যাধুনিক কেমেৰা আছে। আমি কেমেৰাৰ দ্বাৰা তেওঁলোকক ফুটেজটো লৈ লওঁ, আমি কিমান স্পীডত গৈছে আমি গম পাওঁ। আমি 2,000 টকা এটা আমি চালানৰ যোগেদি তেখেতৰ আমাৰ ছফ্টৱেৰ যোগেদি তেওঁক 2,000 টকাৰ এটা ফাইন লগোৱা যায়। ছিট বেল্ট লগাব লাগে সকলোৱে। আপোনালোকে জানে যে টাটা কোম্পানী যি গাড়ী বনায়, টাটা কোম্পানীৰ এজন তেওঁলোকৰ ডাইৰেক্টৰ লেভেলৰ এজন বিষয়া পথ দুৰ্ঘটনাত মৃত্যু হৈছিলে, তেখেতে কিন্তু ছিট বেল্ট লগোৱা নাছিলে। সেইকাৰণে ছিট বেল্ট চালক আৰু গাড়ীৰ আৰোহী সকলোৱে ছিট বেল্ট লগোৱাটো বাধ্যতামূলক। গতিকে ছিট বেল্ট যদি নলগায় তেতিয়াহ'লে 1,000 টকা ফাইন হয়। হেলমেটৰ ক্ষেত্ৰত হেলমেট যদি চালক আৰু আৰোহী কোনোবা দুইজনে লগাব লাগে, কোনোবা এজনেও যদি নলগায় তেতিয়াহ'লে 1,000 টকা ফাইন হয়। আৰু যিজনে চলাই যায় তেখেতৰ লাইচেঞ্চখন আমি 3 মাহৰ কাৰণে ছাছপেনশ্যন কৰোঁ। গতিকে ছিট বেল্ট, হেলমেট এইকেইটা বস্তু আমাৰ এটা পঞ্চসূত্ৰ আছে যে পঞ্চসূত্ৰৰ মতে যে গাড়ীখন চলাওঁতে মোবাইল ফোন ব্যৱহাৰ কৰিব নালাগে। মোবাইল ফোন ব্যৱহাৰ কৰিলে আপোনাৰ দুৰ্ঘটনা হ'ব পাৰে। অভাৰ স্পীড দিব নালাগে, অভাৰ স্পীড দিলে দুৰ্ঘটনা হ'ব পাৰে। মদ্যপান কৰি গাড়ী চলাব নালাগে, গাড়ী চলালে দুৰ্ঘটনা হ'ব পাৰে। এই 3টা কাৰণত দুৰ্ঘটনা হ'ব পাৰে। কিন্তু ছিট বেল্ট আৰু হেলমেট যদি লগায় তেতিয়া দুৰ্ঘটনা হ'লেও মৃত্যুৰ সম্ভাৱনাটো যথেষ্ট কমি যায়। এই 5টা সূত্ৰ যদি মানি চলে তেতিয়াহ'লে দুৰ্ঘটনা নহয়, আৰু কিবা কাৰণত যদি হয়ও প্ৰাকৃতিক কাৰণত তেতিয়াহ'লে মৃত্যুৰ পৰা হাত সাৰিব পৰা যায়। মাইনৰ স্কুল ছাত্ৰ ছাত্ৰী তেওঁলোকে যদি গাড়ী চলায়, হয়, এইটো যান বাহন আইনত এইটো প্ৰাৱধান ৰাখিছে। যদি কোনোবা আণ্ডাৰ এজ অৰ্থাৎ মাইনৰ যদি কাৰোবাক যদি গাড়ী চলোৱা অৱস্থাত পোৱা যায় তেতিয়াহ'লে তেখেতৰ যিজন গাৰ্জেন সেই গাৰ্জেনৰ ওপৰত গোটেই দায়িত্বটো আহি যায়। গাৰ্জেনৰ ক্ষেত্ৰত এই ক্ষেত্ৰত চৰকাৰে 25,000 টকা জৰিমনা, 1 বছৰ পৰ্যন্ত গাৰ্জেনৰ জেল, আৰু যিজন মাইনৰ অৰ্থাৎ মাইনৰে এই ভাইলেশ্যনটো কৰে তেখেতক 25 বছৰ বয়সলৈকে আৰু তেখেতে এনেই আপোনালোকে সকলোৱে জানে আমি 18 বছৰ লাইচেঞ্চ পাব পাৰোঁ। কিন্তু মাইনৰ যিজনে ভাইলেশ্যন কৰে এই ভাইলেশ্যন কৰাজনে 25 বছৰ বয়সলৈকে লাইচেঞ্চখন তেওঁ নাপায়, তেওঁক লাইচেঞ্চখন দিয়া নহয়।